নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ফটোখন দেখি আপোনালোকে নিশ্চয় গম পাইছে যে আমি আজি স্বনামধন্য সাহিত্যিক, ঔপন্যাসিক, শিক্ষাবিদ ডক্টৰ লক্ষ্মীনন্দন বৰাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ জন্ম হয় 1932 চনৰ 15 জুনত নগাঁৱৰ হাতীচুঙৰ কুজিদাহ গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল ফুলেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী বৰা। বন্ধু বান্ধৱীসকল, 1952 চনত লক্ষ্মীনন্দন বৰাই কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পৰৱৰ্তী কালছোৱাত প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বন্ধু বান্ধৱীসকল, পদাৰ্থ বিজ্ঞানৰ দৰে এটা জটিল বিষয়ত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাটো বৰ্তমানো বৰ সহজসাধ্য নহয়। তেনেস্থলত লক্ষ্মীনন্দন বৰা ডাঙৰীয়াই তেতিয়াৰ দিনতে পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গতিকে তেওঁ কিমান মেধাসম্পন্ন ব্যক্তি আছিল সেই বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে। 1955 চনত তেখেতে শ্বিলঙৰ এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰে। তাৰপিছত JB মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত শিক্ষকতা কৰে। 1958 চনত তেখেতে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। 1992 চনত অৱসৰ গ্ৰহণ কৰে। বন্ধু বান্ধৱীসকল, 1954 চনত লক্ষ্মীনন্দন বৰাৰ প্ৰথম গল্প ভাওনা ৰামধেনু আলোচনীত প্ৰকাশ পায়। 1958 চনত তেখেতৰ প্ৰথম গ্ৰন্থ দৃষ্টিৰূপা প্ৰকাশ পায়। প্ৰথমখন উপন্যাস গঙা চিলনীৰ পাখি প্ৰকাশ পায় 1963 চনত। বন্ধু বান্ধৱীসকল, তেখেতৰ প্ৰকাশিত অন্য গ্ৰন্থসমূহ হৈছে আৱেশ, ইন্দ্ৰজাল, মাটিত মেঘৰ ছাঁ, বিশেষ এৰাতি, আকৌ শৰাইঘাট, যাক এৰি নাহিকেও পাম, পাতাল ভৈৰৱী, সেহি অনুৰাগ, মৎস্যকন্যা, প্ৰেয়সী, সেহি গুণনিধি আদি। বন্ধু বান্ধৱীসকল, 1980 চনত প্ৰকাশিত আকৌ শৰাইঘাট গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। তেখেতৰ ৰচিত উপন্যাস গঙা চিলনীৰ পাখি, বিশেষ এৰাতি এই দুখনৰ ওপৰত ভিত্তি কৰি ছবিও নিৰ্মাণ কৰা হৈছে। 1988 চনত তেখেতে পাতাল ভৈৰৱী গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 2004 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। 2008 চনত কাইগল্প উপন্যাসৰ বাবে তেখেতে সৰস্বতী সন্মান লাভ কৰিছিল। বন্ধু বান্ধৱীসকল, জীৱনজোৰা সাধনাৰ বাবে 2012 চনত অসম প্ৰকাশন পৰিষদ বঁটা লক্ষ্মীনন্দন বৰাক প্ৰদান কৰা হৈছিল। বন্ধু বান্ধৱীসকল, 2015 চনত ভাৰত চৰকাৰে লক্ষ্মীনন্দন বৰাক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতাৰ জগতখনৰ লগতো জড়িত হৈ আছিল। 1979 চনত কিছুদিনৰ বাবে দ্য ইকনমিক টাইমছত সাংবাদিকতা কৰিছিল। 1992 চনৰ পৰা 1995 চনলৈ সাপ্তাহিক ৰংপুৰৰ তেখেত সম্পাদক আছিল। বন্ধু বান্ধৱীসকল, লক্ষ্মীনন্দন বৰাদেৱে 1996 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ গৰিয়সীৰ সম্পাদকৰ দায়িত্বত আছিল। বন্ধু বান্ধৱীসকল, স্বকীয় শৈলীৰে অনুপম সাহিত্যৰ সৃষ্টি কৰি থৈ অসমীয়া সাহিত্যক চহকী কৰি থৈ যোৱা সদ্যপ্ৰয়াত সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱলৈ আমি এই সুযোগতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ধন্যবাদ।